Hello everyone. দুপৰীয়া ভাত খাজ বনাব লৈছো। মই আপোনালোকক সদায় লাঞ্চ থালি দেখাই থাকো কি বনালো আজি পুৰা ডিটেইলছত দেখাইছো কি বনাইছো। মাছৰ পেটু ভাজি আছো। আমাৰ ঘৰত মানে মাছৰ মানে তেল আনিলে আৰু পেটু আনিলে এনেকৈ মিক্সাৰে খুব ভাল পায়, ভাতৰ লগত ভাজি দিলে খুব ভাল পায়। আৰু অলমোষ্ট ৰেডি হৈ গৈছে মোৰ। এইফালে আকৌ মাছখিনি ফ্ৰাই কৰি থৈছোঁ। দেখাই দিছোঁ আৰু অকণমান মেনু কি বনাইছোঁ। থালিখন বাৰু মই দেৰিকৈ দেখাম। এইফালে আকৌ পালেং শাক আলু দি এইফালে মাছখিনি যে ফ্ৰাই কৰি থৈছোঁ মাছৰ জোল বনাম। চুকা শাকো আছিলে, ভাবিছিলোঁ পালেং শাকৰ লগত চুকা শাকো মিক্স কৰি বনাই দিম, কিন্তু মোৰ মিষ্টাৰে আকৌ চুকা শাক দিলে বেয়া পায়। এইকাৰণে বিলাহীকে দিছোঁ আৰু টেঙাৰ কাৰণে। মই আকৌ বৰ ভাল পাওঁ চুকা শাকেৰে মাছৰ আঞ্জা। আৰু সেইফালে দেখিছে মাছৰ আঞ্জা বনাম। আৰু এইখিনিতো হৈয়ে গৈছে আৰু এতিয়া নমাই দিম আৰু এতিয়া লাঞ্চ থালিখন ৰেডি কৰোঁ ব'লক। গৰম গৰম ভাতৰ লগত জলকীয়া লৈছোঁ আৰু লগতে ৰঙালাও দি মাছ অলপো বনাইছিলোঁ, কালিৰে আছিলে। আৰু তাৰপিছত মাছ ফ্ৰাই, এইফালে পেটু ভাজি আৰু এইফালে পালেং শাক আলু বিলাহীৰ সৈতে মাছৰ তৰকাৰী। আৰু এইখিনিয়ে আছিল আজি মোৰ দুপৰীয়া লাঞ্চ মেনু। পিছে আজি থালিখন কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনালে ভাল লাগিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।